हेलो फ्रेंड्स मोर चेनेलলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৱে ভালে আছে মই আজি আপোনালোকৰ লগত শেয়াৰ কৰিব ওলাইছো গছৰ যিবিলাক হৰা পাত আছে আমি হেবিলাক কেনেকৈ কালেকচন কৰি ৰাখিব পাৰো বা কেনেকৈ ষ্টৰ কৰি ৰাখো আৰু ইয়াক আমি কেনেকৈ ব্যৱহাৰ কৰো এই বিষয়ে মই আজি আপোনালোকৰ লগত শেয়াৰ কৰিম আমাৰ ইয়াত গছৰ পাতবিলাক জানুৱাৰী মাহৰ শেষৰ পৰাই হৰিবলৈ আৰম্ভ কৰে আৰু যেতিয়া এপ্ৰিল মাহ আহিব তেতিয়া নতুনকৈ পাত ওলাবলৈ ধৰিব গছবিলাকত সেই কাৰণে আমাৰ এই সময়খিনিত আমাৰ যথেষ্ট পৰিমাণে গছৰ পাত হৰি যায় আৰু এই পাতখিনি আমি যদি এতিয়াই কালেকচন কৰি থব পাৰো তেতিয়া আমাৰ গোটেই বছৰৰ কাৰণে হৈ যায় আমি কম্পোষ্ট বনালেও তেনেকৈ ৰাখিব পাৰো আৰু মালচিং বা অন্য যি আমি গছৰ কাৰণে গাৰ্ডেনিংৰ কাৰণে আমি যেনেকৈ ইউজ কৰিব পাৰো সেই কাৰণে এইখিনি সময়তে আমি কালেকচন কৰি থৈ দিও মই যোৱাবাৰো তেনেকৈ কালেকচন কৰিছিলো যোৱাবাৰ মৰাপাতৰ যিবিলাক ডাঙৰ বেগ আছে হেনেকুৱা বেগেৰে মই 5 বেগ কৰিছিলো আৰু সেইখিনি মই এবাৰ বেলেগ বেলেগ খেতিত ব্যৱহাৰ কৰিছো আৰু ফুলৰ টাবতো ব্যৱহাৰ কৰিছো আৰু এইবাৰ মই তেনেকৈ আৰু কেই বেগ মান ষ্টৰ কৰি ৰাখিম যোৱাবাৰখিনি এইবাৰ হেক হৈ গল সেই কাৰণে এইবাৰ আৰু তেনেকৈ ষ্টৰ কৰি ৰাখিম আৰু এইবিলাক মোৰ আম গছৰ পাত তেনেকৈ ঘৰৰ ওচৰত মোৰ যিমানবিলাক আছে তাৰ মানে যিখিনি মই সাফা কৰিব লাগে সেইখিনিয়ে মই মানে কালেক্ট কৰি ৰাখো বেলেগৰ পৰা নানো কিন্তু এইখিনিয়ে মোৰ যথেষ্ট হৈ যায় মানে ইয়াৰ আম গছৰ পাত আৰু তেনেকৈ কঁঠাল গছৰ পাত বা বেলেগ বেলেগ গছৰ মানে যিখিনি মোৰ ওচৰে পাজৰে আছে সেইখিনি মই কালেক্ট কৰি থৈ দিও আৰু এইবাৰো তেনেকৈ কৰিম এনেকুৱা যিমানবিলাক আছে এইখিনি কঁঠালৰ পাত এইখিনিও মোৰ তেনেকৈ পৰি থাকে আৰু এইখিনি মই সাফা কৰিব লাগে সেই কাৰণে মই এইখিনি গোটেইখিনি কালেক্ট কৰি থৈ দিও এতিয়া হকচোন মই কেনেকৈ কালেকচন কৰি থৈ দিছো এইখিনি আপোনালোকক মই এতিয়া দেখুৱাও মানে কেনেকৈ ষ্টৰ কৰি থৈ দিছো ক'ত থৈ দিছো সেইখিনি মই এতিয়া দেখুৱাও আপোনালোকক এয়া চাওক মই এইখিনি একদম একদিন শুকাই গল কেইদিনমান আগতে এইখিনি কালেকচন কৰিছো আৰু এইখিনি মই এনেকৈ ৰাখিছো গোটেইখিনি কঁঠালৰ পাত এতিয়া শুকাই গল আৰু এইখিনি মই যদি এনেকৈ ৰাখো তেনেকৈ ৰাখিব পাৰো বা মই বেগত ভৰাই প্লাষ্টিকৰ বেগত ভৰাই ৰাখিব পাৰো এইটো এটা আসলতে কাপোৰ ধোৱা টাব আছিলে আৰু তাতে মই ষ্টৰ কৰি ৰাখিছো এইটো তেনেকৈ যদি মই কম্পোষ্ট বনাও তেনেকৈ বনাব পাৰিম বা আমি উলিয়াই ৰাখিব পাৰিম এইটো গোটেই বাৰিখাটো নিভিজাকৈ ৰাখিবৰ কাৰণে সেইখিনি মই তেনেকৈ বেগত ভৰাই থৈ দিব পাৰিম মানে যিখিনি পানী নপৰা ঠাইত তেনেকৈ ৰাখি দিব পাৰিম আৰু মই এয়া প্লাষ্টিক বেগত ৰাখিছো এইখিনিও মই তেনেকৈ থাকিম মানে ৰাখি দিম আৰু যে মানে তেনেকৈ ৰাখিলে একো নষ্ট হৈ নাযায় এয়াও প্লাষ্টিক বেগত ৰাখিছো সেইখিনিও তেনেকৈ থাকিব আৰু তেনেকৈ আৰু প্লাষ্টিক বেগ মই ইউজ কৰিম এইখিনিটো কমকৈ হৈছে আৰু মোৰ কালেক্ট কৰিবই আছে সেইখিনিও তেনেকৈ কালেক্ট কৰিম এইবিলাকত এনেকৈ ৰাখি থৈ দিম আৰু গোটেইখিনি একেলগ কৰিও ৰাখিব পাৰো এই টাবটোত মই আৰু ভৰাব পাৰিম ইয়াত যথেষ্ট ঠাই আছে গতিকে এইখিনিত মই আৰু ভৰাব পাৰিম গতিকে এনেকৈ মই গোটেইখিনি কালেক্ট কৰি থৈ দিম গোটেই বছৰৰ কাৰণে এতিয়া মই ইয়াক কেনেকৈ মানে গছৰ কাৰণে ব্যৱহাৰ কৰো এইটো মালচিং কৰিও মই দিব পাৰো আৰু গোটেইখিনি মালচিং এনেকুৱা পাতবিলাক মই মালচিং কৰিও দিব পাৰো আৰু বা কম্পোষ্ট বনাও মই কম্পোষ্টও বনাও লিফ কম্পোষ্ট বনাও সেইখিনিও মই এই শুকান পাতখিনিয়ে ব্যৱহাৰ কৰো আৰু মালচিং এই দুটা হয় আৰু যিবিলাক মই এনেকুৱা প্লাষ্টিক বেগ আছে প্লাষ্টিক বেগবিলাকত যদি মই গছ পুলি লগাও বা তেনেকুৱা ফুলৰ গছ লগাও সেইবিলাকতো মই মানে তলিটোত এনেকুৱা গছৰ পাত দি দিও আৰু যিবিলাক মোৰ মানে গ্ৰাউণ্ডৰ খেতি হয় সেই খেতিবিলাকতো মই পাতবিলাক কেতিয়াবা মালচিং কৰি কেতিয়াবা গছ ৰুবৰ কাৰণে তাৰ মানে যিটো গাঁত খন্দা হয় সেই গাঁতটোত তেনেকৈ মানে পাতবিলাক থৈ দিও মানে তাত মাটি ভৰোৱাৰ আগতে এনেকৈ মানে গছডাল ৰুবৰ কাৰণে মাটি যিবিলাক মই মানে কম্পোষ্ট বা তেনেকুৱা ভৰাও তাৰ লগতে মই গছৰ শুকান পাতবিলাকো দি দিও আৰু তেতিয়া মানে শুকান পাতবিলাকে গৈ পিছত মানে কম্পোষ্ট হৈ যায় আৰু সেইখিনি মানে গছৰ কাৰণে বহুত উপকাৰী হয় সেই কাৰণে এনেকৈ দি দিও এই কেই প্ৰকাৰে মই গছত ব্যৱহাৰ কৰো মালচিং কৰি তাৰ পিছত কম্পোষ্ট বনাই আৰু ডাইৰেক্ট পাতবিলাক মানে ব্যৱহাৰ কৰি আপোনালোকৰ যদি এনেকুৱা কালেকচন কৰি থব পৰা সুবিধা আছে তেতিয়া হলে নিশ্চয় এনেকৈ কালেকচন কৰি থব পাৰিব আৰু ফ্ৰেন্ডছ ভিডিওটো যদি ভাল লাগিছে তেতিয়া হলে লাইক কৰিব শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটোত যদি নতুন হয় তেতিয়া হলে নিশ্চয় সাবস্ক্ৰাইব কৰিব নেক্সট ভিডিওলৈকে বাই